तेजपुर यूनिवर्सिटी आरो बड'लेण्ड गभर्नमेन्ट MoU साइन खालामनाय जादों। बिनि मोननैसो गुबै जाहोना जाहैबाय जे थांनाय बड'लेण्डआव जेला नलेज फेस्टिवल जादोंमोन तेजपुर यूनिवर्सिटीआ बाहागो लादोंमोन आरो बेवहाय बिथांमोना बड'फा उपेन्द्रनाथ ब्रह्मनि मुङाव मोनसे मासि बिथांमोना फोसावदोंमोन आरो बे मासिखौ टेक्निकेलि बिथांमोना गासैखौबो मावजोब्बाय आरो दा बेखौ MoU साइन खालामनायनि उनाव बे मासिनि गेजेरजों गोबां एक्टिभिटी मालाबा सेमिनार खुंनाय माबा खुंनाय बायदिसिना गोबां एक्टिभिटी बिथांमोना आखायाव लागोन। स' बिनि थाखाय दिनै MoU साइन जादों। बेजों लोगोसे तेजपुर यूनिवर्सिटीनि माखासे डिपार्टमेन्ट माइक्रोबायोलॉजी फूड प्रोसेसिंग इंडिजिनास नलेज माने प्रोटेक्शन रिसार्च बेबायदि गोबां डिपार्टमेन्टआ खामानि मावगासिनो दङ जायफोरनिखि जोंनि ओनसोलनि जोंनि माखासे ट्रेडिशन कास्टम कालचारफोरखौ हारिमुनि बिथिंफोरखौ फोथांनाय जौगाहोनायाव खामानि होगोन आरो जोंनि सोरगिदिं थासारिखौ जौगाहोनायाव मदद होगोन आरो रांखान्थि जौगानायावबो बियो मदद जागोन। दा बिनिखायनो तेजपुर यूनिवर्सिटी जों गोबां बिथिंखौ लानानै MoU साइन खालामनाय जादों आरो दिनै सा 5 फरायसाफोरखौ बड'लेण्ड गभर्नमेन्टनिफ्राय तेजपुर यूनिवर्सिटीआव जों स्कलारशिप होनानै फोरोंनायनि थाखाय फोसावदों जाहाथे इयुनाव फैनानै जोंनि फरायसाफ्रा बेवहाय रिसार्च खालामनो हायो आरो बिथांमोना डिग्री लानो हायो लोगोसे सोलोंनानै सुबुं माहारि जौगानाय एबा जोंनि माहारि जौगानायनि थाखाय खामानि मावनो हायो। बे माखासे हाबाफारिखौ लानाय जादों आरो बे MoUनि गेजेरजों भारत सरकार आसाम सरकारनि गोबां प्रजेक्टफोरखौ लाबोनानै बड'लेण्ड ओनसोलनि माखासे स्टाडि आरो रिसार्च खालामनायाव जों आवगायलांनो हागोन आङो बेखौ मिजिंथिदों। 2020 सনত जितु शांति चुक्ति হৈ গ'ল ইয়াৰ পিছত দীঘলীয়া এটা বৰ সংগ্ৰাম বিভিন্ন ঘাট প্ৰতিঘাত সংঘাতৰ কথাবিলাক চিন্তা কৰি আমাৰ নতুন গভৰ্নমেণ্ট অহাৰ পিছত আমি চিন্তা কৰিছোঁ যে এই বডলেণ্ড অঞ্চলৰ 35 লক্ষ জনসাধাৰণক কেনেকৈ আগুৱাই লৈ যাব পাৰিম, ইয়াত স্থায়ীভাৱে শান্তি কেনেকৈ স্থাপন কৰিম আৰু সাময়িকভাৱে যিটো মানৱ সম্পদ উন্নয়নৰ কামটো আমি ক'ৰ পৰা আৰম্ভ কৰিম। চ' এই কথাবিলাক চিন্তা কৰি আমি নলেজ ফেষ্টিভেল পাতিছিলোঁ, ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেল, আৰু তাত বহুতখিনি ইউনিভাৰ্চিটিক আমি আমন্ত্ৰণ জনাইছিলোঁ, বহুতখিনি ফৰেন ইউনিভাৰ্চিটিৰ ফেকাল্টিসকলকো আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতসকল চবেই আহিছিলে আৰু তাত আমাৰ এটা 3 দিনীয়া বহুত ভাল চৰ্চা হৈছে বিভিন্ন বিষয়ৰ ওপৰত, লাইভলিহুডৰ ওপৰত, পিচৰ ওপৰত, ইকনমিক ডেভেলপমেণ্টৰ ওপৰত, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ওপৰত, আমাৰ জেণ্ডাৰ জাষ্টিছৰ ওপৰত, ক্লাইমেট চেঞ্জৰ ওপৰত আৰু তাত কিছুমান সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তবিলাক আমি এতিয়া লাহে লাহেকৈ ইমপ্লিমেণ্ট কৰিছোঁ আৰু সেই নলেজ ফেষ্টিভেলতে তেজপুৰ ইউনিভাৰ্চিটিৰ তৰফৰ পৰা ইয়াত এখন বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এখন চেয়াৰ ঘোষণা কৰিছিলে আৰু সেই চেয়াৰটো আজি MoU সাইন কৰি ফাইনেলি সেইটো মানে প্ৰক্ৰিয়া আৰম্ভ কৰিলে আৰু ইতিমধ্যে ভাইচ চেঞ্চেলৰ ডাঙৰীয়াই কৈছে ইয়াৰ কাৰণে টেকনিকেল যিবিলাক কাম আছে ইউনিভাৰ্চিটিত এইটো অলৰেডি সম্পন্ন কৰিলে আৰু বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত তেজপুৰ ইউনিভাৰ্চিটিৰ যিটো চেয়াৰ আছে ইয়াৰ দ্বাৰা বিভিন্ন এক্টিভিটি আৰম্ভ হ'ব আৰু আজি আমি এই MoU সাইন যিটো কৰিছোঁ তাত তেজপুৰ ইউনিভাৰ্চিটিত যিবিলাক ৰিচাৰ্চ হৈ আছে ফুড প্ৰচেছিঙক লৈ পেলাই, মাইক্ৰোবায়োলজিক লৈ পেলাই বা বিভিন্ন ছেক্টৰত ইণ্ডিজিনাছ নলেজ ৰিজাৰ্ভেশ্যনক লৈ পেলাই যিবিলাক ৰিচাৰ্চ হৈ আছে সেই কামবিলাক কেনেকৈ আমি গভৰ্ণমেণ্টৰ তাত লৈ যাব পাৰোঁ আৰু আমাৰ অঞ্চলত কেনেকৈ আমি সাময়িকভাৱে সৰ্বাংগীন উন্নয়নৰ কাৰণে এইবিলাক কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ। কাৰণ এতিয়া আপোনালোকে সকলোৱে জানে যিটো নেকি SDG ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ এটা মিছন লৈ পেলাই গোটেই বিশ্বখন আগুৱাই আছে।